friends, welcome back to another video. Ini itu channelot asolte blog upload kono kintu etia আজি ভিডিওটো অলপ বেলেগ আজি ক'ব গৈ আছো এখন ফ্লাইটৰ কথা যিখনে এতিয়া একদম গোটেই অসম তুলপাৰ লগাই আছে গম পালেই চাগে নামটো হ'ল উইংছ অফ হাজৰিকা এখন এই ফ্লাইটখন কিনাৰ মেইন উদ্দেশ্যটো হ'ল এই এখন মানে ৰেষ্টুৰেণ্ট খুলিব এয়া শিৱসাগৰত আৰু ফ্লাইটখন আহিছে মুম্বাইৰ পৰা শিৱসাগৰলৈ মুম্বাইৰ পৰা আসামলৈ এনে ডিষ্টেঞ্চটো চাব গ'লে 2800 কিমানৰ হয় আৰু মানে শিৱসাগৰ যেতিয়া আপুনি আৰু ধৰি থওক মানে 3000 কিলোমিটাৰ এপ্ৰক্স 3000 কিলোমিটাৰ মুম্বাই টু শিৱসাগৰ ফ্লাইটখনৰ অ'নাৰৰ নাম হ'ল প্ৰসন্ন হাজৰিকা তেওঁৰ ঘৰৰ শিৱসাগৰতে ফ্লাইটখনৰ লগে লগে তেওঁ আহি আছে মানে ফ্লাইটখন অকণমান পিছত আহিছে তেওঁ আগত ইন'ভাখনত দেউতাই কৈ আহে আৰু কালি যোৰহাটেদি পাৰ হৈছে আৰু সেইটো কাৰণে আৰু মোৰ দেউতাৰ কাম সেইফালে আহি থাকোঁতে দেখিছে আৰু কৈছে একদম 10 কিলোমিটাৰ কিজানি লাইনে একদম ভিৰ লাগি আছে চবেই চাবলৈ আহিছে ন এইখন সেইবোৰ বাদ গ'ল ফ্লাইটখনৰ কথা ল'ম ফ্লাইটখনৰ যিটো লেংথ হৈছে সেইটো 123 ফুট ব্ৰেকটো হৈছে 14 ফুট মানে যিখন গাড়ীত আনিছে সেইখনতকৈ অলপ বহলহে যিখন ট্ৰাকত মানে আৰু এতিয়া আচল কথাটো হ'ল এইখনত কিমান পৰিলে কিমান মানে দামটো তেনেকৈ ফিক্সকৈ আমি কৈ দিব নোৱাৰোঁ মালিকেহে ভালকৈ জানিব কিন্তু তথাপিতো যেতিয়া আমি এনেকৈ ফ্লাইট এখন কিনিবলৈ যায় আপোনালোক বা ধৰক মন কৰিলে এনেকৈ ৰেষ্টুৰেণ্ট খুলিম কিবা কিবিকৈ যাব লাগিব এইখন মানে এয়াৰ ইণ্ডিয়া ফ্লাইট প্ৰথম কথা এয়াৰ ইণ্ডিয়াই এইখন মুম্বাইত এনেকুৱা প্লেনবোৰ ৰিটায়াৰ হয় ন এটা এজৰ পিছত কিমান সদায়তো চলাই থাকিব নোৱাৰে নহ'লে ক্ৰেছ হ'ব কিবা হ'ব আৰু সেইটো কাৰণে প্লেনবোৰ ৰিটায়াৰ কৰি দিয়ে আৰু ৰিটায়াৰ কৰি দিয়াৰ লগে লগে প্লেনখিনি স্ক্ৰেপ ইয়াৰ্ড এটা আছে এনেকুৱা ক'ৰবাত মুম্বাইতে তাত গুচি যায় আৰু তাৰপিছতে প্লেনখিনি অকশ্যন হয় অকশ্যনত আপুনি পাৰ্টিচিপেট কৰিবৰ কাৰণে এটা মিনিমাম মানে সেইটোও হয় যথেষ্ট হ'ব সেইটো এমাউণ্ট দি পেলাই আপুনি অকশ্যনত নিজৰ নামটো ভৰাব লাগিব আৰু সেই নামটো ভৰাই পেলাই আপোনাৰ এটা ট'কেন দিব ট'কেনটো সেই ট'কেনটোত আপোনাৰ কেতিয়া অকশ্যন হ'ব কি কথা এই গোটেইখিনি ডিটেইলছ থাকিব আপোনাৰ এটা কোড দিব সেই কোডটো মতে আপুনি সেই অকশ্যনত পাৰ্টিচিপেট কৰিব পাৰিব আৰু পাৰ্টিচিপেট কৰি পেলাই অকল আপুনিয়ে নহয় এনেকৈ বহুতো মানুহ থাকিব 40 লাখৰ পৰা এইটো আৰম্ভ হ'ব বেগটো আপোনাৰ এতিয়া 40 লাখৰ পৰা আৰম্ভ কৰি কিমানত শেষ কৰিব পাৰে সেইটো আপোনাৰ কথা সেইটোৱে মানে 40 লাখৰ পৰা আৰম্ভ কৰি 80ৰ পৰা 1 কোটিৰ ভিতৰত 80 লাখৰ পৰা 1 কোটিৰ ভিতৰত অকশ্যনটো ৰৈ যায় মানে সিমান 1 কোটি নপৰেগৈ পৰিবতো নালাগে কাৰণ ছিট নাথাকে সেইখনত অকল এইটো কি কয় বডিটো অকল বডিটো আহে আৰু এইখন উইংছ কেইখন সেইখিনি মিলাই মিলি 70 লাখ মানত ৰৈ যাব লাগে
আৰু তাৰোপৰি মেইন খৰচটো আহিলে ট্ৰেন্সপৰ্টেশ্যন, কাৰণ মুম্বাইৰ পৰা ইয়ালৈ অনাটোকে এইটো মানে বহুত হেৰি লাগিব, আৰু কিমান সাৱধানে স্কিলফুল ড্ৰাইভাৰ হ'ব লাগিব, আৰু যদি নহয় সেইখনত অকণমান যদি ঘূণ এটাও লাগে নহয় বহুত লষ্ট হৈ যায়। তাৰপিছতে সেইটো কাৰণে স্কিলফুল ড্ৰাইভাৰ, আৰু ইমান লাহে লাহে আহিবলগীয়া হয়, 2 সপ্তাহমান সেইটো কাৰণে তাত লাগিব। ট্ৰেন্সপৰ্টেশ্যনত মানে বহুত খৰচ হ'ব, লাখত যাব, আৰু ভালেমান লাখ ল'ব ড্ৰাইভাৰো আৰু গাড়ীও, কাৰণ 2খন ট্ৰাকত আনিব লাগিব বস্তু। প্ৰথমখনত বডিটো আহিব, পিছৰখনত উইংছ, প্ৰপেলাৰ এইবোৰ কিবাকিবি সেইখিনি। আৰু এইটো ব্যৱসায়ত মানে আপুনি কি হাতত 2 কোটিমান টকা হ'লে আৰামত কৰিব পাৰিব ব্যৱসায়টো, এইটো ষ্টাৰ্ট কৰিব পাৰিব। আৰু এইটোত চবেই হাত নিদিয়ে কেলৈ, এইটো একদম কনচেপ্টটো নতুন, মানে বাহিৰত আছে এইবোৰ তেনেকেই চলি থাকে। অসমৰ বাহিৰতো আছে 2-3খন, বেছিয়ে আছে হ'ব, মই গম নাপাওঁ, কিন্তু অসমততো এইখনেই প্ৰথম। কনচেপ্টটো একেবাৰে নতুন, আৰু মানুহে 2 কোটি টকানো এনেকৈ অকণমান ভয়ো কৰে, কাৰণ কম এমাউণ্ট নহয়তো, সেইটো কথা। আৰু এইখন ফ্লাইটৰ ক্ষেত্ৰত মই এটা ভাল লাগিছে, ফ্ৰী পাব্লিচিটি পাই আহিছে। কাৰণ 10 কিলোমিটাৰ যদি এটা লাইনেই হৈ আহিবলৈ হয়, কাৰণ পটাপট ৰিকভাৰ কৰিব আৰু যিমান খৰচ হৈছে। শিৱসাগৰত এবাৰ এখন যদি হেৰি হৈ যায়, প্ৰতিষ্ঠিত হৈ যায় এখন, আৰু ফ্লাইটখনটো শিৱসাগৰ পাইছেগৈহে, আৰু এতিয়াও বহুত খৰচ আছে, কাৰণ এখন গাড়ীৰ পৰা নমাওঁতেই ভালকৈ ক্ৰেইন লাগিব, তাৰপৰা সেইখিনিত খৰচ হ'ব, আৰু ডেক'ৰেশ্যনৰ পৰা ধৰি ভালকৈ এইখিনি বনাওঁতে লাগিব। ডেক'ৰেট কৰোঁতেই মানে বহুত গুচি যাব, ৰেন'ভেট কৰোঁতে। এতিয়া হাতত যদি আপোনালোকেও 2 কোটি টকা গোটাব পাৰে, তেতিয়া ধুনীয়াকৈ এখন আনিব পাৰে। সেইটো কথা। অ'নাৰে যিটো ডিটেইলছ দিব সেইটো মইতো দিব নোৱাৰিম, সেইটো পিছত তেওঁ উলিয়াব বাৰু। আৰু মই এইটো এপ্ৰক্স এমাউণ্ট এটাহে হেৰি কৰিছোঁ, তাতকৈ ওপৰতো যাব পাৰে। এইটো ডেক'ৰেশ্যন বা কিবাকিবি তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁ কিমান কি কৰাইছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। তাৰপৰা সেইটো কথা, 2 কোটি পাৰ হ'ব লাগে মুঠতে। এই ভিডিঅ'টো ইমানেই আছিলে, কাৰণ অকণমান মানে মানুহৰ কিউৰিয়াছিটি এটা আহি আছে দেই এইকেইদিন, যে প্লেনখন এখন কিমান লৈছে, কি কথা, কিমান দূৰৰ পৰা আহিছে, এইবোৰ তাকে বোলো ভিডিঅ' এটা বনাই পেলাই কভাৰ কৰি দিওঁ সেইখিনি। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, থেংক ইউ।